নমস্কাৰ গাইছ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো বাকী দিনতকৈ বেলেগে হ'বলৈ গৈ আছে। আৰু এইফালে চাওক, আমাৰ ভাইটিয়ে পুৰা স্কুললৈ যাবলৈ ৰেডি হৈ গৈছে। মানে আজি তহঁতৰ স্কুলত কিবা আছে হেনো? গুণোৎসৱ আছে। আৰু এইফালে দেখিছে পুৰা মতলব হেণ্ডচাম বয় বনি গৈছে। কাক না হাঁহি চাওক। তোৰ নামটো কৈ দে। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংশু কৰ্মকাৰ। কোনটো ক্লাছত পঢ়া? ক্লাছ 1। আৰু এইফালে এজনী ভণ্টি আহি গৈছে, আমাৰ ঘৰৰ ওচৰৰে ভণ্টি এজনী, আৰু এই ভাইটিৰ লগৰ নামটো কি কৈ দিয়া? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সৰস্বতী গোৱালা। তুমি কোনটো ক্লাছত পঢ়া? ক্লাছ 1ত পঢ়া। আৰু এইফালে আৰু এজনী আমাৰ ভণ্টি আহি গৈছে, মানে আমাৰ ভণ্টিৰ লগৰ। তুমি কোনটো ক্লাছত পঢ়া? 3। নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাধিকা গোৱালা। তো চবেই এতিয়া স্কুল যাবলৈ ওলাই গৈছে। আৰু আজি কি আছে? গুণোৎসৱ আছে। আৰু মই আৰু ভাইটিয়ে মিলি এটা ইনষ্টাগ্ৰাম পেজ খুলিছোঁ। পেজটোৰ নাম হৈছে বিকাশ FF 2.0। তাত আমি আদিবাসী কমেডি ভিডিঅ' আপলোড কৰোঁ, আপোনালোকে গৈ চাব পাৰে। আৰু এইটো আপোনালোকে দেখিব পাৰিছে ইনষ্টাগ্ৰাম পেজটো, আপোনালোকে গৈ ফ'ল' কৰি দিব। 61টা ফ'ল'ৱাৰ্ছ আছে। আৰু ইয়াৰে ভিডিঅ'খিনি আমাৰ ফেচবুকতো যায়। ফেচবুক পেজটোৰ নাম আছে বিকাশ ব্লগাৰ, যিহেতু স্ক্ৰীনশ্বটটো আপোনালোকে দেখিছে। যদিহে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম পেজ আৰু ফেচবুক পেজটো ফ'ল' কৰা নাই, যদি ফ'ল' কৰি ল'ব কমেডি ভিডিঅ' চাবৰ কাৰণে। আৰু এইফালে আমাৰ ভাইটিয়েতো স্কুললৈ গ'লগৈ, আৰু কেইটামান ধান ৰ'দত দিবলৈ আছে। তেন্তে ব'লক ত্ৰিপালখন পাৰি লওঁ আৰু ধানখিনি উলিয়াই ত্ৰিপালৰ ওপৰতে ঢালি দিম। আৰু এইফালে ফাইনেলি আমাৰ ত্ৰিপালখনো পানী হৈ গ'ল। ব'লক এতিয়া ধানখিনি ঢালি দিওঁ ইয়াৰ ওপৰতে। আৰু আজি ৰ'দটো ভালকৈ ওলোৱা নাই কিয় নাজানো। আৰু এতিয়া ব'লক ধানখিনি ঢালি দিওঁ ত্ৰিপালৰ ওপৰতে, আৰু শুকাই থাকিব অলপ অলপকৈ। যিহেতু আজি অলপ ডাৱৰীয়া বতৰ কৰি থৈছে, ধানটো শুকাব পাৰে নুশুকাব পাৰে, সেইকাৰণে অলপ ৰ'দত দি থৈ দিছোঁ। আৰু কাইলৈ মেললৈ নি খুন্দাই আনিম। আৰু এইফালে ফাইনেলি ধানখিনি মেলি দিলোঁ ত্ৰিপালৰ ওপৰত। আৰু এতিয়া আপোনালোকক ব'লক দেখাওঁ আমাৰ ভণ্টিয়ে পঢ়ি আছে নে কি কৰি আছে দেই। সেই মানে 15 তাৰিখৰ পৰা পৰীক্ষা আছে, বৰ্ড এক্সাম ক্লাছ 10ৰ। সেয়া দেখিছে, ইয়াত পঢ়ি আছে। আৰু কি কৰিছা তুমি? সঁচাকৈ নে? ক'ত চাওঁ কি কিতাপ হয়? ইতিহাস। পৰীক্ষা কেতিয়াবা আছে? 15 তাৰিখ ফেব্ৰুৱাৰী। আৰু কিমান দিন আছে আৰু পৰীক্ষা? আৰু আছে 9 দিন। 9 দিন নাই, বেছি নাই, 10 দিনমান আছে আৰু পৰীক্ষা। ভালকৈ পঢ়া। আৰু ইয়াত মই ডিষ্টাৰ্ব নিদিওঁ এতিয়া। আৰু ভণ্টিক বেছি ডিষ্টাৰ্ব নিদিওঁ, যিহেতু পঢ়ি আছে আৰু বেছি দিন নাই পৰীক্ষা আহিয়ে পালেহি। আৰু সেইবাবে মই আপোনালোকক ব্লগবোৰ দিব পৰা নাই, যিহেতু মই ব্লগবোৰ শ্বুট কৰি আহি ঘৰতে ভইচ অভাৰ কৰোঁ। তেন্তে ব'লক বাহিৰলৈ যাওঁ, বেছি ইয়াত হাল্লা নকৰোঁ, নহ'লে এতিয়া মোক খুৰা এটা গালি দিব হাল্লা কৰি থকা দেখিলে এনেকৈ। আৰু এইফালে এটা মই ষ্টেণ্ড উলিয়াইছিলোঁ এই মাত্ৰ ভিডিঅ' এটা ক্লিপ ল'বৰ কাৰণে, যিহেতু ধানটো মই মেলি আছিলোঁ ন, তেতিয়া মোৰ মোবাইলটো ধৰিবৰ কাৰণে কোনো নাছিলে, সেইবাবে মই ষ্টেণ্ড উলিয়াই ইয়াত ভিডিঅ' ক্লিপটো ল'লোঁ। আৰু এতিয়া ব'লক এই ষ্টেণ্ডটো সামৰি থৈ দিওঁ, নহ'লে বাহিৰত এনেকৈ থৈ দিলে সৰু সৰু ল'ৰা ছোৱালীকেইটা এইটো খেলা বস্তু হয় বুলি নি খেলি মানে ভাঙি নিদিলে হ'ল। সেইকাৰণে ভিতৰতে ধুনীয়াকৈ সামৰি মেলি থৈ দিওঁ। অ'কে, যেতিয়া মোৰ মানুহ চানুহ নাথাকে তেতিয়া মই এইটোৱে উলিয়াই মানে ভিডিঅ' ক্লিপবোৰ লওঁ। আৰু এতিয়া মোৰ মোবাইলৰ চাৰ্জ খতম হ'লে আহি গ'লোঁ মই এতিয়া মোবাইল চাৰ্জ দিবলৈ। আৰু অলপ পিছত আপোনালোকক লগ পাই আছোঁ মোবাইল চাৰ্জ হোৱাৰ পাছত। অ'কে, A few moments later. ফাইনেলি এতিয়া মোৰ মোবাইলৰ চাৰ্জো হৈ গ'ল 80%। আৰু এইফালে ভাইটিয়েতো আহি গ'ল, ব'লক আপোনালোকক লগ কৰাই আছোঁ দেই। আৰু এইফালে আহি গ'ল ভণ্টি আৰু ভাইটিহঁতে স্কুলৰ পৰা। এইফালে দেখিছে পুৰা খেলত বিজি হৈ আছে চাগে। আৰু এইয়া চাওক ভণ্টি অথনি আপোনালোকক নেদেখালোঁ ভিডিঅ'ত। তো এতিয়া আমি গৈ আছোঁ ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। ব'লক আহি যোৱা মোৰ টিমকেইটা। আৰু আমাৰ ভণ্টিক যিহেতু ভিডিঅ'ত নাহে, ই আমাক এতিয়া মোবাইলটো ধৰি দিবৰ কাৰণে গৈ আছে। যিহেতু যাওঁ এতিয়া ভিডিঅ' শ্বুট কৰিবলৈ, আৰু আপোনালোকক দেখাই আছোঁ। আৰু মোবাইলটো এটা লৈ আহিছোঁ ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। আৰু চাই থাকিব আমি ভিডিঅ'বোৰ কেনেকুৱা ৰকমৰ শ্বুট কৰিম, আৰু আপোনালোকক দেখাম ইনষ্টাগ্ৰাম পেজতকে। এতিয়া দেখাব নোৱাৰিম লাইভ কৰি, যিহেতু মোৰ হাতত এটাই মোবাইল আছে যিটোত ভিডিঅ' শ্বুট হৈ আছে। অ'কে, আৰু ফাইনেলি আমাৰ ভিডিঅ' শ্বুট কৰা হৈ গ'ল। এইফালে ভাইটি ইয়াত গৈছে খেলিবৰ কাৰণে। অ'কে, আৰু আজিৰ ব্লগটো ইমানে। আপোনালোকক যদি চাই ভাল লাগিলে লাইক কৰি দিব। থেংক ইউ ছ' মাছ, আপোনালোকে ইমানটো সময় উলিয়াই আমাৰ ব্লগটো চালে। লগ পাই আছোঁ আপোনালোকক নেক্সট ব্লগত। ৰখিব। এতিয়া আমি আদিবাসী কমেডি ভিডিঅ'টো বনালোঁ যে এইটো চাওক আপোনালোকে। हेलो डार्लिंग, की कर रही थी? दर्शन को थाना मतलब भाते खा मन नहीं जान। ঐ কি ল'বা? কাৰ চাং কথা পাতে? কাৰ লগত কথা পাতে? कारो लोग नहीं? কাৰ লগত কথা পাতে? कारो लोग ना? এবাৰ মই ভালছে বুজিলোঁ, বল কাৰ লগত কথা পাতে। এনেতো এবাৰ ভালছে মাথা পাতে। को छोटी ना पड़ती तुम नौका पटक ना देती। कालू बाबू ना? কি বলা তই?